ব্লগ আশা কৰিছোঁ নিশ্চয় সকলোৱে ভালে আছে আৰু আজি মই ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰিছোঁ কাৰণ আজি মোৰ মনটো বহুত ভাল লাগি আছে। আজি এঠাইত ফুৰিব গৈ আছোঁ, সেয়ে ভাবিলোঁ ব্লগটো আৰম্ভ কৰি দিওঁ। আৰু এতিয়ালৈ কিন্তু মই ৰেডি হোৱাই নাই, ৰেডি হৈ লওঁ, ভাত পানী খাই লওঁ আৰু তাৰপিছত দেখুৱাই আছোঁ, ভিডিঅ'বোৰ চাই থাকিব। হেল্ল' ফ্ৰেণ্ডছ, আজি আমি এঠাইত যাম বুলি কৈছিলোঁ আপোনালোকক আৰু সেই ঠাইখন হৈছে ভৈৰৱকুণ্ড। আমি এতিয়া ভৈৰৱকুণ্ডলৈ গৈ আছোঁ আৰু তাৰে প্ৰাকৃতিক সৌন্দৰ্যবোৰ আপোনালোককো দেখুৱাব চেষ্টা কৰিম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া এতিয়া টংলাত আছোঁ, নিজৰ ঠাইডোখৰত আছোঁ। সৰুৰ পৰা যিখন ঠাইত ডাঙৰ দীঘল হৈছোঁ, অতিকৈ মৰমৰ ঠাই এইখন আৰু আপোনালোকক এনেকৈ অকণমান দেখুৱাইছোঁ টংলাখন। কেতিয়াবা পাৰিলে মই ভালদৰে দেখুৱাম বাৰু, আজি এনেকৈয়ে অকণমান দেখুৱাইছোঁ। আৰু আপোনালোকক মই এটা এতিয়া বস্তু দেখাই আছোঁ দেই। এইখন মই য'ত শিক্ষা গ্ৰহণ কৰিছিলোঁ, মোৰ মৰমৰ কলেজখন, এইখন টংলা কলেজ। আৰু মই ইয়াতে 3 বছৰ শিক্ষা গ্ৰহণ কৰিছিলোঁ আৰু ইয়াতে মোৰ ভাল লগা বেয়া লগা বহুতো স্মৃতি জড়িত হৈ আছে, কম কেতিয়াবা। আৰু আপোনালোকে ভাবিছে চাগে আগতে যোন আহি পাইছে ভৈৰৱকুণ্ডত, ভাবিছে চাগে কোন ঠাইৰে কেনেকৈ গৈছে বুলি। হয়, আমি নৰ্মেলি যিটো ৰাস্তাৰে যায় আমি সেইফালেৰে নগৈ অকণমান বেলেগ চাইডেৰে সোমাই গৈছোঁ, অকণমান ভিতৰুৱা মানে বহুতেই ভিতৰুৱা। এয়া আমি ভিতৰুৱা ৰাস্তাৰে সোমাই আহিছোঁ আৰু আপোনালোকে দেখি গম পাইছে চাগে কেনেকুৱা জেগা বা কেনেকুৱা ৰাস্তা এইবোৰ। আজিৰ দিনত বা আজিৰ সময়ত এনেকুৱা ৰাস্তা প্ৰায় নাইয়ে বুলি ক'ব পাৰি, সকলোবোৰ উন্নত হৈ গৈছে। আৰু ইয়াতে চাওকচোন, এই ৰাস্তাবোৰ এতিয়ালৈ হোৱাই নাই আৰু নিজান ঠাই, একদম জনবসতি একদমেই পাতল হয়। এয়া আমি এতিয়া হৰিচিঙা পাইছোঁ, এয়া হৰিচিঙা আৰু ইয়াৰ পিছত আমি উদালগুৰি পাম। উদালগুৰিৰ পৰা বেছি দূৰ নহ'ব চাগে, পামেই আৰু। এয়া আমি আহি এতিয়া ওদালগুৰি পালোঁ আৰু ইয়াৰ পৰা বেছি দূৰ নহ'ব, পামেই আৰু ভৈৰৱকুণ্ড। চাওকচোন ইমান ধুনীয়া পৰিৱেশ, যিটো প্ৰকৃতিৰ প্ৰকৃত সুগন্ধি এইবোৰ ঠাইতে আমি পাওঁ আৰু যিটো পিয়ৰ অক্সিজেন এইবোৰ ঠাইতে পোৱা যায়। চাৰিওফালে সেউজীয়া, ইমান ধুনীয়াকৈ গছ গছনিবোৰ আছে আৰু যিবোৰ আগতে আহিছে সেইবোৰে জানে বাৰু কেনেকুৱা পৰিৱেশ কি, আৰু যোনে অহা নাই এই ভিডিঅ'টো চাই অনুভৱ কৰিব পাৰিছে অকণমান হ'লেও আপোনালোকে ইমান ধুনীয়া পৰিৱেশ। আৰু যদি আপোনালোক এতিয়ালৈ অহা নাই, এইবোৰ ঠাইত এবাৰ আহক আৰু অলপমান এনজয় কৰি যাওক। এয়া আমি সোমাই গ'লোঁ আৰু ভৈৰৱকুণ্ড ইয়াৰ পৰা বেছি সময় নালাগে, পামেই আৰু। এয়া চাওকচোন ইমান ধুনীয়া, আমি ভৈৰৱকুণ্ডৰ পাহাৰখন দেখা পোৱা হৈছে আৰু এতিয়া গৈ পাম। এইখনে হৈছে ভৈৰৱকুণ্ডৰ পাহাৰখন, চাই থাকিব। আৰু যদি এতিয়ালৈ আপোনালোকে মোৰ চেনেলটো লাইক, শ্বেয়াৰ বা ছাবস্ক্ৰাইব কৰা নাই, প্লিজ কৰি দিব। আৰু আগলৈও মই আপোনালোকক ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ ভালপোৱা মৰমবোৰ মোক অকণমান হ'লেও আগুৱাই যোৱাত উৎসাহিত কৰিব। আমি দলঙৰ ওপৰতে গৈ আছোঁ আৰু এই নদীটোৰ নাম কি নাম মই নাজানো, আৰু আপোনালোকে যদি জানে কমেণ্টত জনাবচোন এই নদীটোৰ নাম কি হয়।
ইয়াতে সকলোবোৰ পোৱা যায় আৰু দোকান বজাৰ সকলোবোৰ আছে। এইবোৰ গাহৰি মাংস পুৰি আছে। এয়া আমি গৈ আছো এতিয়া ভৈৰৱকুণ্ডৰ মেইন স্পটত গৈ আছো আৰু চাই থাকিব। এয়া ভৈৰৱকুণ্ডৰ মেইন পিকনিক স্পট হয়। ইয়াতে ডিচেম্বৰ বা জানুৱাৰী মাহত একদম এইবোৰ জেগা মানে খালী নোহোৱা হৈ থাকে, জেগাই নাপায়। ইমান ডাঙৰ এৰিয়া, কিন্তু ইমান পিকনিকৰ মানে পিকনিক পাৰ্টিবোৰ আহি যায় আৰু ইয়াতে বহুত ধুনীয়া লাগে। ডিচেম্বৰ বা জানুৱাৰী মাহত বেছি ভাল লাগে, এতিয়াও ভাল লাগিছে। আৰু চাওকচোন ইমান ধুনীয়া পৰিৱেশ আৰু পানী ঢৌবোৰ ইমান জোৰে আহিছে, মানে ভয় লাগিছিল। সেইকাৰণে আমি নানামিলোঁ আৰু ইয়াতে গা ধুৱে মানুহে, ইয়াতে গা ধুব পাৰি নামি। চাওকচোন পৰিৱেশটো ইমান ধুনীয়া লাগিছে আৰু এনেদৰে আমি অকণমান সময় ইয়াতে পাৰ কৰিলোঁ। আৰু আপোন মানুহজনৰ সৈতে বা ঘৰৰ পৰিয়ালৰ সৈতে এনেদৰে অকণমান সময় কটাই বহুত ভাল লাগে, নহয় জানো? আৰু আমাৰ যান্ত্ৰিকতাৰ মাজত থাকি আমাৰ এইবোৰৰ পৰা আমি বহুত দূৰত আছোঁ বা সময় নোহোৱা হৈ গৈছে। সেয়ে অকণমান সময় উলিয়াই সকলোৱে অকণমান এইবোৰ ঠাইত সময় কটাওকচোন। এয়া আমি ভৈৰৱকুণ্ডৰ পৰা আৰু ওপৰলৈ উঠি গৈ আছোঁ। আৰু এটা কথা কোৱাই নাই আপোনালোকক, আমি ভৈৰৱকুণ্ডতহে আহিম বুলি কৈছিলোঁ যিহেতু আপোনালোকক, কিন্তু আমি আৰু এটা প্লেন বনালোঁ যে আমি অৰুণাচলৰ বৰ্ডাৰলৈ যাম। এয়া আমি অৰুণাচলত সোমালোঁ এতিয়া, আৰু আপোনালোককো দেখুৱাব চেষ্টা কৰিম অৰুণাচলৰ যি প্ৰাকৃতিক সৌন্দৰ্য। চাই থাকিব ভিডিঅ'টো আৰু ক'ত ক'ত যাওঁ, কি কৰোঁ, ইমান ধুনীয়া এইবোৰ অৰুণাচলৰ মানে প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকক দেখুৱাম। আপোনালোকক এটা কথা কওঁ, মোৰ ভিডিঅ'টো অকণমান লৰিছে কাৰণ ৰাস্তাবোৰ বেয়া আছিলে, তাৰ বাবে মই আপোনালোকৰ ওচৰত দুখিত। নেক্সট টাইম মই ভালকৈ ভিডিঅ'বোৰ কৰিব চেষ্টা কৰিম। ৱাও, ইমান ধুনীয়া লাগিছে ভিউটো। আৰু চাওকচোন একদম ৰাস্তাটো এইখিনি বহুত বেয়া। আৰু এতিয়া মই আপোনালোকক এটা বস্তু দেখুৱাম। এইটো হৈছে এইখন আমাৰ ভৈৰৱকুণ্ডৰ মেইন আকৰ্ষণীয় বস্তুটোৱে হৈছে ওলোমা দলং। আৰু ওলোমা দলংখনত নুঠিলে বা নাচালে সকলোবোৰ আধৰুৱা হৈ ৰ'ব। আৰু কৰোণা মহামাৰীৰ কাৰণে দুৰ্ভাগ্য আমাৰ উঠিব নাপালোঁ। সেয়ে আপোনালোকক এনেকৈ অকণমান দেখুৱালোঁ। চাওকচোন ইমান ধুনীয়া এইবোৰ ঘৰবোৰ, চাওকচোন তলত খেৰী ঘৰ। এয়া আমি এতিয়া অৰুণাচলৰ এখন গাঁও পালোঁ, গাঁৱৰ মাজেৰে গৈ আছোঁ এতিয়া।
চাওকচোন ইমান ধুনীয়া পৰিৱেশ একদম শ্বিলঙৰ নিচিনা লাগিছে ইয়াতে আহি শ্বিলঙৰ যেনেকুৱা একা বেকা ৰাস্তা ইয়াৰো এনেকুৱাই হয় আৰু কিন্তু বহুত ভয়ানক জেগা হয় এইবোৰ হাতীৰ এৰিয়া হয় ইয়াতে হাতী আহে আৰু মানুহ নায়েই ইয়াতে আৰু ওপৰলৈ গ'লে আমি আৰু ধুনীয়া ধুনীয়া জেগাবোৰ চাব পাৰিলোঁ হয় কিন্তু গধূলি হৈ আহিছে সেইকাৰণে আৰু আমি ওপৰলৈ এতিয়া নাযাওঁ আমি এতিয়া ঘৰমুৱা হ'ম কেতিয়াবা আকৌ যেতিয়া আহিম এইবোৰ ঠাইত আপোনালোকক দেখুৱাব চেষ্টা কৰিম আজি আপোনালোকক অৰুণাচলৰ যি প্ৰাকৃতিক সৌন্দৰ্য অকণমান দেখুৱাব চেষ্টা কৰিলোঁ আৰু ওপৰলৈ আমি গ'লে আৰু ধুনীয়া ধুনীয়া জেগাবোৰ পালোঁ হয় কিন্তু আজি যাব নোৱাৰিম যিহেতু গধূলি হৈ আহিছে আৰু কেতিয়াবালৈ পাৰিলে বাৰু দেখুৱাব চেষ্টা কৰিম আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ এনেদৰে যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই